জুনমনি চেতিয়া চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ খুৰী আৰু লগতে আপোনাক দীপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ কেনেকুৱা লাগিছে আজি আপোনাৰ এই পৰিৱেশটো যে আপুনি সুন্দৰকৈ সজাইছে কেনেকুৱা লাগিছে আপোনাৰ মনৰ ভাৱ কি ভাল লাগিছে দীপাৱলী চাকি বন্তি জ্বলাইছোঁ আৰু নতুন দীপাৱলীৰ শুভেচ্ছা জনাইছোঁ তোমাৰ চেনেলটো ঠিক আছে আপোনালৈ শুভেচ্ছা জনালোঁ এইটো যে আঁকিছে এইটো কোনে আঁকিছে এইটো মোৰ ছোৱালী আপোনাৰ ছোৱালী নেহাই আঁকিছে আচ্ছা খুৰী এজনী ভণ্টি আছে মই কৈছিলোঁৱে যে খুৰীহঁতৰ ঘৰত কোনো পুৰুষ বা জেণ্টছ নাই মানে পুৰুষ মানুহ নাই খুৰী আৰু খুৰীৰ ছোৱালী থাকে কিন্তু খুৰীয়ে পৰিৱেশটো ইমান সুন্দৰকৈ সজাইছে আপুনি চাওকচোন আপোনালোকে চাওক আপোনালোকে যদি চায় আপোনালোকৰো মন মুগ্ধ হৈ যাব চাওকচোন পুৰুষ নথকা এখন ঘৰত পৰিৱেশটো চাওক কি সুন্দৰ মই প্ৰত্যেক দিনাই চাওঁ খুৰীহঁতৰ পৰিৱেশটো খুৰীক আকৌ এদিন লগ পাম আপোনাক মই আকৌ এদিন লগ পাম আপুনি যে এই আপোনাৰ বাগিচাখনক লৈ আপোনাৰ বাগিচাখনৰ বিষয়ে জানিম পিছত আকৌ এবাৰ লগ পাম আপোনাৰ ছোৱালীৰ লগত কথা পাতোঁ দুখাৰ স্বাগতম জনাইছোঁ মোৰ জুনমনি চেতিয়া চেনেললৈ তোমাক আৰু লগতে আপোনাক দীপাৱলীৰ শুভেচ্ছা যাচিলোঁ এইটো যে তুমি যে আঁকিছা এইটোৰ নামটো জানানে তুমি ৰংগলী হয় আচ্ছা তোমাৰ নামটো আচ্ছা তুমি কি পঢ়ি আছা আচ্ছা খুব সৰু ছোৱালী হয় ভণ্টি হয় আৰু তাই আৰ্ট বহুত ভালকৈ কৰে মই কিছুদিনৰ আগত দেখিছিলোঁ বটলতো তাই আৰ্ট কৰে আৰু চাওক কি সুন্দৰকৈ আঁকিছে এইটো বোলে ৰংগলী যিহেতু অসমীয়া সংস্কৃতিত এইটো নাই এইটো অসমীয়া সংস্কৃতি নাই যিহেতু মই ইমান নামটো নাজানো আজি প্ৰথম গম পালোঁ এইটো ৰংগলী বুলি কয় অঁ খুৰীহঁতৰ ভিতৰতো মানে খুৰী খুব ভাল মনৰ মানুহ হয় আৰু খুব মৰমীয়াল হয় মানুহক খুব মৰম কৰে আৰু মোকো বহুত মৰম কৰে সেইকাৰণে মই ভাবিলোঁ আজি পৰিৱেশটো কালিৰ পৰা চাই আছোঁ খুব ভাল লাগিছে সদায় কি সুন্দৰকৈ ৰাখে চাওকচোন আপোনালোকে কিন্তু খুৰীৰ ঘৰত কোনো পুৰুষ মানুহ নাই তথাপিও খুৰী যদিও মহিলা মানুহ থাকে কেনেকুৱা পৰিপাটিকৈ ৰাখা চাওক আৰু এজনী চৰাই আছে ইয়াৰ নামটো খুচি ন থুচি হাই হাই খুচি থুচি 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 মানে খুৰীৰ লগত আকৌ লগ পাম আপোনাৰ লগত মই আকৌ লগ পাম আৰু আপোনালৈ বহুত বহুত শুভেচ্ছা থাকিলে দীপাৱলীৰ আৰু আপোনাৰ যিটো বাগিচাৰ পৰিৱেশ আপোনাক মই সদায় অহা যোৱা কৰোঁতে দেখা পাওঁ আপুনি বাগিচাখনৰ ফুলবোৰ ইমান মৰমত ৰাখে নিজৰ সন্তানক যেনেকৈ মাতৃবিলাকে ৰাখে নহয়নে ভাল পায় কাৰণ মই অহা যোৱা কৰোঁতে সদায় দেখোঁ তো নেক্সট আকৌ পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ আৰু শেষত আপোনাক ধন্যবাদ জনালোঁ থেংক ইউ ফাইনেলি খুৰীক লগ পালোঁ কেনেকুৱা লাগিলে আপোনালোকৰ খুৰী এজনী সৰু ছোৱালী আছে আৰু খুৰীৰ ছোৱালীজনী বেছি বয়স হোৱা নাই দুজনীয়ে থাকে মই প্ৰথমতে আপোনালোকক কৈছিলোঁ যে খুৰীৰ ঘৰত কোনো পুৰুষ মানুহ নাই কোনো ল'ৰা নাই কিন্তু খুৰীৰ ছোৱালীজনীয়ে কি সুন্দৰকৈ ৰংগলী আঁকিছে মই ৰংগলী বুলি জনা নাছিলোঁ তো জানিলোঁ আজি প্ৰথম এটা অভিজ্ঞতা হ'ল লগতে আৰু খুৰী যিহেতু চিধা চিধা মানুহ হয় কথা কম কয় আৰু খুব মৰমীয়াল মই আপোনালোকক আগতেই কৈছোঁ আৰু পুনৰ আকৌ এবাৰ খুৰীৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ খুৰীৰ যিখন ফুলনি বাগিচা আছে মই কৈছোঁৱে যে খুৰীয়ে যিখন ফুলনি বাগিচা তাৰ প্ৰত্যেকটো ফুলৰ পুলিক নিজৰ সন্তানৰ দৰে মৰম কৰে মই সদায় অহা যোৱা কৰোঁতে লক্ষ্য কৰি থাকোঁ তো পুনৰ আকৌ এবাৰ খুৰীৰ লগত লগ পাম বাগিচাখনৰ সৈতে আপোনালোকে খুৰীৰ লগত লগ পাই ভিডিঅ'টো আপোনালোকক কেনেকুৱা লাগিলে ভাল লাগিলে যদি লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব নাপাহৰিব আৰু লগতে মোৰ চেনেলটো নতুন নতুন ভিডিঅ' পাই থাকিবৰ বাবে আপোনালোকে জুনমনি চেতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ ভিডিঅ'টো ইমানে বাই বাই বন্ধুসকল ফাইনেলি খুৰীক লগ পালোঁ কেনেকুৱা লাগিলে আপোনালোকৰ খুৰী এজনী সৰু ছোৱালী আছে আৰু খুৰীৰ ছোৱালীজনী বেছি বয়স হোৱা নাই দুজনীয়ে থাকে মই প্ৰথমতে আপোনালোকক কৈছিলোঁ যে খুৰীৰ ঘৰত কোনো পুৰুষ মানুহ নাই কোনো ল'ৰা নাই কিন্তু খুৰীৰ ছোৱালীজনীয়ে কি সুন্দৰকৈ ৰংগলী আঁকিছে
মই ৰংগলী বুলি জনা নাছিলোঁ তো জানিলোঁ আজি প্ৰথম এটা অভিজ্ঞতা হ'ল লগতে আৰু খুৰী যি আৰু চিধা চিধা মানুহ হয় কথা কম কয় আৰু বুক খুব মৰমীয়াল মই আপোনালোকক আগতেই কৈছোঁ আৰু পুনৰ আকৌ এবাৰ খুৰীৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ খুৰীৰ যিখন ফুলনি বাগিচা আছে মই কৈছোঁৱে যে খুৰীয়ে যিখন ফুলনি বাগিচা তাৰ প্ৰত্যেকটো ফুলৰ পুলিক নিজৰ সন্তানৰ দৰে মৰম কৰে মই সদায় অহা যোৱা কৰোঁতে লক্ষ্য কৰি থাকোঁ তো পুনৰ আকৌ এবাৰ খুৰীৰ লগত লগ পাম বাগিচাখনৰ সৈতে আপোনালোকে খুৰীৰ লগত লগ পাই ভিডিঅ'টো আপোনালোকক কেনেকুৱা লাগিল ভাল লাগিলে যদি লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব নাপাহৰিব আৰু লগতে মোৰ চেনেলটো নতুন নতুন ভিডিঅ' পাই থাকিবৰ বাবে আপোনালোকে জুনমণি চেতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ ভিডিঅ'টো ইমানে বাই বাই বন্ধু